সুন্দৰবৰী জালুকবাৰীৰ এইটো উদয়ন পথৰ আপুনি বাসিন্দা আজি চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই জালুকবাৰীৰে মুখ্যমন্ত্ৰী তেখেতে ইয়াৰ পৰাই 18 বছৰ বিধায়ক হ'ল এতিয়া মুখ্যমন্ত্ৰী হ'ল সেই হিচাপে তেখেতৰ আমি ভাবোঁ তেখেতৰ দায়িত্ব আছিল যে অন্ততঃ জালুকবাৰী সমষ্টিটোত তেখেতৰ নিজৰ সমষ্টিটোত অকণমান গুৰুত্ব দিয়ক আপোনালোকে এই পথটোৱে ইমান দুৰ্ভোগ ভুগি আছে অকণমান এই পথটোৰ বিষয়ে কওকচোন পথটো ইয়াতকৈও আকৌ বেছি হেৰি আছিলে ইয়াতকৈও বেছি দুৰৱস্থা থকা আছিলে পথটো আছিলে কিন্তু আমি যোৱা বছৰ আমি নিজাকে হেৰি কৰি পেলাই এইখিনি বনাই মেলি লৈছোঁ মানে বনাইছোঁ ৰাইজৰ টকাৰে আমি উঠাই মিলাই পেলাই আমাৰ মাটিকেইটা লগ লাগি আমি পইচা উঠাই পেলাই এইখিনি হেৰিখিনি কৰিছোঁ মেৰামতিখিনি কৰি পানী আমি প্ৰত্যেক বছৰে পানীখিনি হেৰি কৰাৰ কাৰণে অলপকৈ মাটি পেলাই গৈ থাকোঁ আকৌ মাটিখিনি নোহোৱা হৈ যায় প্ৰত্যেক বছৰে মাটি পেলাই আছোঁ মানে হেৰি হৈ মাটিখিনি আকৌ হেৰি হৈ যায় এতিয়া স্মাৰ্ট গুৱাহাটীৰ কথা কয় স্মাৰ্ট মহানগৰৰ কথা কয় এইবোৰ আসামৰ কথা কয় ডাঙৰ কথা কয় কিন্তু জাত পাতৰ ৰাজনীতি কৰে তেওঁলোকে বিভেদকামী ৰাজনীতি কৰে সা সম্পত্তিৰে তেওঁলোকে নিজে সম্পত্তিৰে বলিয়ান হৈছে কিন্তু জালুকবাৰী অঞ্চলৰ তেখেতৰ গৃহ সমষ্টি জালুকবাৰী অঞ্চলৰ ইমান বেয়া এটা দুৰৱস্থা এইখিনি সুন্দৰবৰী একচুৱেলি উদয়ন পথ গতিকে আমি এইখিনি দেখাব বিচাৰিছোঁ এইখিনি একচুৱেলি গোটেই ৰাস্তাটো পানী হয় অকণমান বৰষুণ দিলে এজাক বৰষুণ দিলে এই গোটেই ৰাস্তাটো পানী হয় আৰু এইফালে বহুত মানুহৰ ঘৰো আছে স্কুলৰ ল'ৰা ছোৱালী এইফালেদি আহিবলৈ কষ্ট হয় কাৰণ খোজকাঢ়ি আহিব নোৱাৰে কণ বাচ্চাবিলাক এইফালে স্কুলেদি আহে তেওঁলোকক অনা নিয়াৰ কাৰণে আকৌ এক্সট্ৰাকৈ ব্যৱস্থা কৰিব লগা হয় গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আপোনাক অনুৰোধ জনাওঁ যে অন্ততঃ আপুনি এইখিনি সময়ত আপুনি এই বাৰিষা কালটোত ইমান দুৰৱস্থা হৈ আছে আপুনি আমাৰ সুন্দৰবৰী আমাৰ জালুকবাৰীৰ সুন্দৰবৰীৰ যিখিনি উদয়ন পথটো আপুনি অকণমান গুৰুত্ব দিয়ক আপোনালোকৰ মানুহ পঠিয়াওক ৰাস্তাটো বনোৱাৰ ব্যৱস্থা কৰক কাৰণ এই পথটো বছৰি ৰাইজে মেৰামতি কৰি আছে গতিকে আমি আশা কৰিছোঁ আপোনালোকে ডাঙৰ কথা কোৱা উন্নয়নৰ ঢাক ঢোল বজোৱা স্মাৰ্ট গুৱাহাটীৰ প্ৰজেক্ট কৰা স্মাৰ্ট মহানগৰীৰ প্ৰজেক্ট কৰা ফৰ আসামৰ প্ৰজেক্ট কৰা আপোনালোকে অন্ততঃ এই জালুকবাৰী সমষ্টিৰ সুন্দৰবৰী যিখিনি ৰাস্তা উদয়ন পথৰ ৰাস্তা এইখিনি আপোনালোকে চকু দিয়ক আৰু আমাৰ এই অঞ্চলৰ ৰাইজক অকণমান সকাহ দিয়ক